নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এখন বিয়া খোৱাৰ লগতে আপোনালোকক লৈ যাম এজন বিখ্যাত লোকশিল্পীৰ সাধক ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়াদেৱৰ এটি অনুষ্ঠানলৈ। এই ঢোলৰ চাপৰেৰে জাতি উপজাতি সমন্বয়ৰ হেতু আমি
ৰহে তই কোবা কানি কবি ৰহে তই মৰে ভাবিলো ৰহে তই কোবা কানি কবি ৰহে তই মৰে ভাবিলো ৰহে তই কোবা কানি আপোনালোকৰ ঢোলৰ চেৱত নাচনীসকল ননচাকৈ বাৰু কেনেকৈ থাকে? আপোনালোকৰো যদি বিভিন্ন অনুষ্ঠানৰ বাবে তেওঁলোকক নিমন্ত্ৰণ জনাব বিচাৰে তেন্তে তেওঁলোকৰ লগত যোগাযোগ কৰাই দিবৰ বাবে মোক কমেণ্টত আপোনালোকে জনাব আৰু মই যোগাযোগ কৰাই দিম। অনুষ্ঠান শেষ কৰি এয়া আকৌ দৰাৰ লগত আহি কইনাঘৰ পালোহি। কইনাঘৰ মানে আমাৰ যোৰহাটৰ বিষ্ণুযজ্ঞ মন্দিৰ ভাগ। ইয়াত বিষ্ণুযজ্ঞ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান পতাৰো ব্যৱস্থা আছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। ধন্যবাদ। তলত বহিছে তাকে দেখি আমাৰ